everyone, good morning সকলোকে আৰু আজি হৈছে বিহু তো সকলোকে পুনৰবাৰ আমাৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি মানে কি আৰু ভিডিঅ'বোৰ আপোনালোকে দেৰিকৈ পাই থাকিব কাৰণ এনেকৈ এডিট কৰা হোৱাই নাই আৰু বেছি মানে ব্লগ কৰিবই নোৱাৰোঁ কাৰণ বিহুৰ বতৰত সকলোৰে ফূৰ্তি লাগে ধৰক বা মানে মন যায় গান চান বজাবলৈ তো ওচৰে পাজৰে এনেদৰে গানবোৰ বাজি আছে যে সেইকাৰণে মানে বেছি ভালদৰে ব্লগবোৰ কৰিব পৰা নাই আৰু উৰুকাৰ ভিডিঅ'টোতো মই মানে গোটেই মানে ভইচ অভাৰ দিবলৈও ইমান নোৱাৰি আৰু কিমান দি থাকিম তাৰপিছত এই মিউজিক লগাই এনেই দেখুৱালোঁ যিমানখিনি পাৰোঁ আৰু আজিও এতিয়া 11টামান বাজিলে মায়ে শৰাই চৰাই দিলে এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ গা চা ধুই মেলি উঠি সকলো আজৰি চুলিও শুকাই গ'ল মোৰ ব্লগ ষ্টাৰ্ট কৰোঁতে দেই গতিকে বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু স্কিপ নকৰি শেষলৈকে চাই থাকিব বিহু বুলি কিবা এটা কৈ দিয়া কি কম হ্যাপি বিহু ভোগালী বিহু তাৰপিছত শুভেচ্ছা থাকিল আপোনালোকলৈ তুমি এতিয়া ক'ত যাব ওলাইছা মই এতিয়া নাযাওঁ নোযোৱা মিছা কথা ক'ব নাপায় যাব বাৰু কেইটা বাজিল 12:45 মহা দেউতা মামা আৰু এইফালে ককা আইতাসকলৰ কাৰণে দিবলৈ মানে আগবঢ়াই দিবলৈ ৰেডি কৰিছোঁ ধুনীয়া আমাৰ ৰাতিপুৱা চাহকাপ বিহু বুলি বিহু চাহকাপ এনেদৰে খাবলৈ লৈছোঁ আৰু প্ৰসাদ ৰেডি কৰি লৈছোঁ মাক এবাৰ দেখুৱাই দিয়ক মা এবাৰ চাই দিয়ক পাকঘৰৰ অৱস্থা নোহোৱা হৈ গৈছে পাকঘৰৰ পৰা দোকান হৈ গৈছে বিহু বুলি কিবা এটা কৈ দিয়া এফালে চোৱা সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ সকলো অসমবাসীকে যোনে তোমাৰ ইউটিউব চাই আৰু ওকে সাবস্ক্ৰাইবাৰ আছে যাতে আগন্তুক আৰু সাবস্ক্ৰাইবাৰ পাওক তাৰে কামনা কৰিলোঁ ঠিক আছে মোকো আশীৰ্বাদ দি জান কিবা এটা কৈ দিয়া হেপী বিহু তাৰপিছত আৰু এয়া প্ৰসাদ ৰেডি হৈ গ'ল খাবলৈ তো খাই লওঁ হাই জান আমি সকলোকে সেৱা চেৱা কৰিলোঁ ন জানে বা আৰু ভিনদেউকো সেৱা কৰিছে দেই লাজে লাগিছে আৰু কাক কাক সেৱা কৰিছা কৈ দিয়া মা দেউতা মহা মাহী অহা নাই এতিয়ালৈকে ন ঠিক আছে কি ক'ম বিহু উপলক্ষে আৰু কি ক'ম আৰু তাকে কৃষ্ণ কৃষ্ণ ক'লোঁ আৰু তাৰপিছত বিহু ক'ম আৰু এতিয়া মুখত কিবা ঘড়ী সোমাই কৈ দিয়া বিহুৰ শুভেচ্ছা দি দিয়া সকলোকে শুভেচ্ছা দিলোঁ সুন্দৰকৈ ধুনীয়াকৈ তাৰপিছত এতিয়া সকলোৱে প্ৰসাদ খাইছে মানে মাটিৰ প্ৰসাদ দি আছে এতিয়া খাবলৈ লৈছোঁ দৈ চিৰা তো খাই লওঁ য়েছ A few moments later আৰু এতিয়া দুপৰীয়া ভাত পানী খাই মেলি আজৰি হৈ গ'লোঁ এইফালে জানে লিয়ক টানি আছে ইয়া মামা ঘৰ যায়গৈ বাই কেতিয়া আহিবা বুধবাৰে 1 hour later আৰু এতিয়া দুপৰীয়াৰ পৰা ভাত পানী খাই মেলি আজৰি হৈ দিলোঁ আৰু দিনত নুশুলোঁ বিহুৰ বতৰত আৰু ক'ত খোৱা হয় আৰু ন এনেই বাৰু ঘৰত থাকিলে মানে এনেই আৰু তেতিয়াতো সদায় খোৱা যায় মানে অলপ হ'লেও শুব লাগে কিন্তু এতিয়া মানুহ আহি আছে টোপনি ভাৱটো অহা নাই আৰু এতিয়া 4টা বাজিলে তাৰপিছত আলহী আহি আছে তো বিহুৰ দিনত আলহী আহিবই আৰু আলহী মানে কি আৰু মোৰ লগৰ আৰু আমি একে ডিপাৰ্টমেণ্ট মোৰ লগৰ আপোনালোকক আগতে পইচাটো মানে দি দিছোঁ তাৰপিছত আপোনালোকক দেখুৱাই দিম দেই আৰু কিছুমানে হয়তো তাইক চিনি পায় মোৰ লগৰ কেইজনী আমি একে ডিপাৰ্টমেণ্টৰে আছিলোঁ তাৰপিছত আৰু আগতে আমাৰ তেনেকৈ একো কণ্টেক্ট নাছিলে তো ডিপাৰ্টমেণ্টৰ পৰাই মানে ডিপাৰ্টমেণ্টত লগ পোৱাৰ পৰাই আমাৰ কণ্টেক্ট থাকিল মই তেনেকৈ লগ পালোঁ বা কণ্টেক্ট হয় মাজে মাজে মেছেজ কৰোঁ কথা পাতোঁ মেছেজতে কথা পাতিছিলোঁ কিন্তু মোৰ বিয়াৰ পিছৰ পৰা তাইক মানে লগেই পোৱা নাই আৰু বিয়াৰ আগতেই যি লগ পাইছিলোঁ কেতিয়া লগ পাইছিলোঁ সেই লাষ্ট দিনটোও মনত নাই কলেজতে লগ পাইছিলোঁ তাৰপিছত আজি আহিব তাই আমাৰ ঘৰলৈ আহি আছে আৰু তাই মানে মোক ফোনে কৰি থাকে দেই মানে মই তেজপুৰত থাকিলেও তাই ফোন কৰে আৰু গুৱাহাটী আহিছোঁ বুলি গম পালে ফোন কৰে আৰু মেছেজত কথা পতা হৈ থাকে আৰু ফোন কৰিলে আমি এনেকুৱা লেকচাৰ মাৰোঁ মানে এনেকুৱা কথা পাতোঁ এঘণ্টা পাৰ হৈ যায় আৰু কেতিয়াবা তো তাই আজি আহি আছে বহুত ভাল লাগি আছে ইমান দিনৰ মূৰত লগ পাওঁ তো
চাই থাকক আপোনালোককো দেখুৱাই আছোঁ কোন আৰু এতিয়া অকণমান আন্ধাৰ হৈছেগৈ আৰু তাই আহি পাইছে চিনি নাপায় ন সেইকাৰণে মই ওলাই আহিছোঁ পূৰা লৰালৰিকৈ তাই ৰেপিডত আহি আছে চাই থাকক দেখিবই আৰু A few moments later. আৰু ফাইনেলি আহি গ'ল আৰু এয়া কি চাই আছা কৈ দে এয়া মই এলবাম চাই আছোঁ মাম্পী বিয়াৰ তাৰপিছত অনুভৱটো কোৱা অনুভৱ বহুত ভাল আজি মই তাইক বিয়াৰ পাছত মানে কি 2 বছৰ পিছত লগ পাইছোঁ 2 বছৰ পিছত লগ পাইছোঁ আৰু বহুত ভাল লাগিছে বেছিজনী মোক দৌৰি দৌৰি আনিব গৈছে মই গুগল মেপ চাই আহিছোঁ আমি চব খেলি মেলি কৰি পেলাইছোঁ তাই মোক কষ্ট কৰি গৈ লৈ আহিছে এতিয়া মই ফাইনেলি আহি পাইছোঁ এতিয়া লগ পাইছোঁ তাই ভিডিঅ'বিলাক মানে চাই দেখিব বহুত ধুনীয়া মৰম লগা ছোৱালী তোৰ চেনেলটোৰ কথা মই কৈ দিম দে তই কৈ দিছোন আগতে মই নতুনকৈ চেনেল এটা খুলিছোঁ চ' মই কিছুমান বস্তু মানে একচুৱেলি জনা নাই মই তাইৰ ওচৰত আহিছোঁ চ' আপোনালোকে চাব মোৰ ভিডিঅ'বিলাক তাই ডেছক্ৰিপশ্যন বক্সত মানে লিংকটো দি দিব দিব অ'কে লাজ কৰিছে আৰু এয়া আমি এতিয়া বহি পুৰা মেলত বহিছোঁ আৰু ইমান বছৰৰ মূৰত লগ পাইছোঁ ন 2 বছৰৰ পিছত লগ পাইছোঁ আৰু কলেজতে মানে পোৱা তাৰপিছত আনকি লাষ্ট দিনটো মানে মনত নাই আমি কেতিয়া লগ পাইছিলোঁ ন মনত নাই আমি ছেম ডিপাৰ্টমেণ্ট আছিলোঁ তাৰ মাজতে ময়ো কৰ্মসূত্ৰে ওলাই আহিলোঁ আৰু তাইও মানে গ'লোগৈ আৰু তেজপুৰলৈ গুচি গ'ল আৰু গুৱাহাটীৰ পৰা লৈ গ'লগৈ গুৱাহাটীৰ পৰা তেজপুৰ একো নাই লগ পায়ে থকা হ'ব আৰু তাইও নতুনকৈ ষ্টাৰ্ট কৰিছে চ' আপোনালোকে মানে তাইক যিমানখিনি মানে আপোনালোকে উৎসাহ দিয়ক আপোনালোকৰ ওপৰতে গোটেইখিনি মানে আৰু আপোনালোকে চালেহে মানে আমি আগুৱাই যাব পাৰিম সেইটোৱে আপোনালোকৰ মৰমটো মানে একদম মেইন আৰু তাইও নতুনকৈ চেনেল এটা খুলিছে ভিডিঅ' মানে বেছি মানে দিয়াই নাই ক'ব গ'লে শৰ্টছ ভিডিঅ' 2-3টা দিম আজি দিব আৰু মানে মোক শিকাই দিব কেনেকৈ দিব লাগে কি কৰিব লাগে আজি দিব তো তাইৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মই বাৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু নামটো হৈছে ন নৱনীতা কলিতা এণ্টাৰটেইনমেণ্ট তাই নিজে পাহৰি গৈছে কিন্তু মোৰ মনত আছে চাব ভিডিঅ' তাইৰ ভিডিঅ' চাব মোৰ ভিডিঅ' চাব তো চাই থাকক আগলৈ আৰু বহুত কিবা কিবি হ'ব গৈ আছে ঠিক আছে আৰু এতিয়া চাহ খাবলৈ দিছোঁ তাইক আৰু এইফালে মই এনেই চাহ কাপ লৈছোঁ আৰু এইফালে খাবলৈ মন নোহোৱা হৈ গৈছে আৰু এতিয়া প্ৰসাদ খাবলৈ দিছে তাইক আৰু এইফালে দেউতা বহি আছে মই একো কৰিব পৰা নাই ন আহিয়ে বহি আছোঁ মই হয় নাই আহি পেলাই ঠিকছে ডিষ্টাৰ্বো কৰিছোঁ কামো হোৱা নাই যা এতিয়া ভাত খাই পেলাই গুচি যাম হয় নাই আমিতো এনেও ৰাতিপুৱা বনামেই A few moments later. তো এতিয়া তাইৰ খানা ৰেডি হৈ গ'ল এইফালে এইটো হাঁহৰ মাংস এইটো মাছ কাজি বনাইছে এইফালে মাছ আৰু এয়া ভাজি চালাড দালি বেছি আইটেম বনাবলৈ নহ'ল কাৰণ তাই যাবগৈ ধুনীয়া লাগিছে দেখা কেনেকুৱা লাগিছে ক একদম হাঁহৰ মাংসটো মই খোৱাই নাই খাইছা খা লাজ নকৰিবি আৰু এতিয়া ভাত চাত খাই মেলি হ'ল তো এতিয়া তাই যাবলৈ ওলালে বহুত ৰাতি হ'ল আচলতে এতিয়া 9:30 বাজিবৰে হ'ল 9:22 হৈছে তো কৈ দিয়া কেনেকুৱা লাগিল আমাৰ ঘৰত আহি আহিলোঁ কিন্তু আমাৰ বহুত লৰালৰি হ'ল মই আচলতে বহুত দেৰিকৈ আহিলোঁ সোনকালে আহিব লাগিছিলে আৰু আহিবি এদিন হা আৰু আহিবি আকৌ আহিম তাইও আহিব আমাৰ ঘৰত তাই এইবাৰ গুৱাহাটী আহিলে আহিব চ' চাই থাকিব আৰু ময়ো ভিডিঅ'টো এৰিছোঁ আপোনালোকে চাব মৰম দিব আমাক আশীৰ্বাদ কৰিব আগুৱাই যাব পাৰোঁ যাতে ন তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই গুড নাইট